নমস্কাৰ। এই তিল গাহৰি ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছোঁ। চালে লাইক কৰিব, ভাল লাগিলে লাইক কৰিব। গাহৰিটো বইল কৰি ল'ম, তিলটো ভাজি ল'ম। চব এটা এটাকৈ ৰেডি কৰি লৈছোঁ। প্ৰথমতে তিলটো ভাজি ল'ম। তিলটো অলপ ফুটিব লাগে, ফুটালৈকে ভাজি কি ধুনীয়া ফুটিছে দেখিছোঁ। গাহৰিটো এতিয়া অলপ বইল কৰি ল'ম। গাহৰিটো বইল কৰি ল'লে অলপ ভাল হয়। অলপ নিমখ দি ল'ম। তিলটো এতিয়া মিক্সিত ধুনীয়াকৈ গুড়া কৰি ল'ম। গাহৰিটো বইল হ'বলৈ অলপ ৰাখি দিম। এটা উতলত আহিলেই হৈ যাব। মিক্সিত ধুনীয়াকৈ এতিয়া গুড়ি কৰি ল'ম। এতিয়া গাহৰিটো অলৰেডি হৈ গৈছে। তাৰ আগৰ বাচনটোত কাঢ়ি ল'ম ধুনীয়াকৈ। এতিয়া তেল, পিঁয়াজ, আদা, নহৰু, মছলা যি য'ত আছে চব একেলগে ভাজি ল'ম। অলপ কেঁচা জলকীয়া দিম। আদা নহৰু অলপ দিম। ধনিয়া, জিৰা, ৰেড চিলি চব একেলগে দি ভাজি ল'ম। এতিয়া অলপ মাংসখিনি দি অলপ ভাজি ল'ম। অকণমান পানী দি ধুনীয়াকৈ ভাজি ল'ম। তাৰপৰা আমি তিলখিনি দি ধুনীয়াকৈ ভাজি থাকিম। বিলাহী দিম। বিলাহী, আলু চব দি ভাজি অলপ পানী দি ভাজি নিমখটো আগত দিছোঁ অলপ, সোৱাদ অনুযায়ী নিমখ, হালধি অলপ দি দিলোঁ। পানী দি ভাজি থাকিম। এতিয়া তিলখিনি দি দিম। এতিয়া ভাজি আৰু প্ৰায় আমাৰ মোটামুটি হ'ব হৈছে। আমাৰ ধুনীয়া ৰেডি। এতিয়া দেখিয়ে একদম খাওঁ খাওঁ লাগি গৈছে। এদিন আপোনালোকে ট্ৰাই কৰি চাব, ভাল লাগিলে কমেণ্ট কৰি জনাব। আমাৰ গাহৰি হৈ গৈছে। তিল গাহৰি ৰেচিপি আমাৰ ৰেডি। নমস্কাৰ।